ইতিমধ্যে বহুত দেৰি হৈছে। কথাটো হৈছে সোনম ৱাংচুকক লৈ পেলাই। ভাৰতৰ এজন প্ৰসিদ্ধ বিজ্ঞানী, সঁচাৰ্থত এজন প্ৰকৃত দেশপ্ৰেমী আৰু সদায় আত্মৰ স্বাৰ্থৰ ঊৰ্ধত দেশৰ স্বাৰ্থ আৰু জনসাধাৰণৰ স্বাৰ্থক আগত ৰখা মানুহ, যিজন মানুহে আমাৰ ল'ৰা ছোৱালীৰ হকে মাত মাতিছে, যিজন শিক্ষামন্ত্ৰীৰ অধীনত নীটৰ পেপাৰ লিক হৈ অসংখ্য ল'ৰা ছোৱালীয়ে আত্মহননৰ দৰে এক ভয়ানক পথ বাছি লৈছে, আৰু তাৰ পিছতো যিখন দেশত পৰীক্ষা কেলেংকাৰী হৈ আছে, পেপাৰ লিক হৈ আছে, তেনে এজন ব্যক্তিৰ পদত্যাগ পত্ৰ বিচাৰিছে। কাৰ কাৰণে? সেই নীটৰ পৰীক্ষাত আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে জানো বহা নাই? সিহঁতৰ ভৱিষ্যতৰ কাৰণে জানো সোনম ৱাংচুকে আজি এই স্থিতি গ্ৰহণ কৰিবলৈ, নিজৰ জীৱনকো তুচ্ছ কৰিবলৈ আগবাঢ়ি অহা নাই? তাৰ পিছতো আমাৰ সচেতনতা কিয় নাই? আমাৰ দয়া মমতা বা আমাৰ চিন্তা শক্তি আমি একেবাৰে হেৰুৱাই পেলাইছোঁ নেকি? সেই মানুহজনৰ কি দৰকাৰ আছিলে দিল্লীৰ সেই গৰমত নাখাই নবৈ নিজৰ জীৱনটো বলিদান দিবলৈ আগবাঢ়ি অহাৰ? তেওঁৰ কোনো প্ৰয়োজন নাছিল নহয়। তেওঁ কাৰ কাৰণে থিয় হৈছে? যিজন সোনম ৱাংচুকক আমি 3 ইডিয়টছ চিনেমাৰ আগতে জনাই নাছিলোঁ, অথচ তেওঁ তাৰ আগতে অসংখ্য কাম কৰিছিলে। তেওঁ জনপ্ৰিয়তাৰ প্ৰতি খুব হাবিয়াস থকা মানুহ নহয়, তেওঁ কাম কৰা মানুহ। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ হকে, আমাৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ হকে মাত মতা এজন ব্যক্তিক আমি, আমাৰ তথাকথিত শিক্ষিত সমাজে একো ছাপোৰ্ট দেখুৱাব পৰা নাই। ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে? এই সময়ত যদি যে আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে, আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে আমি যদি একো নামাতো, তেনেহ'লে পিছত আৰু আপুনি স্বাধীনতা দিৱসত গৈ পেলাই হোৱাটছআপ ষ্টেটাছত মেৰা ভাৰত মহান বুলি কৈ পেলাই তাত আপুনি দেশভক্তিমূলক গীত লগাই দুইটো দেশভক্তি দেখুৱাই লাভ নাই। এইকণ সময় য'ত এই মানুহজনক আচলতে ছাপোৰ্টৰ প্ৰয়োজন। এই কোনো ৰাজনৈতিক কথা নহয়, এয়া সুস্পষ্ট কথা যে পৰীক্ষা এটা শুদ্ধকৈ কণ্ডাক্ট কৰিব নোৱাৰে শিক্ষা বিভাগে, আৰু তাৰ কোনো নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ যিখিনি ন্যূনতম বৌদ্ধিক তাগিদা থাকিব লাগে সেইখিনিও নাই। সেই মানুহজন আজি অতদিনে নোখোৱা নোবোৱাকৈ পৰি আছে অনশনত, তেওঁক গৈ দেখা এটা দিব লাগে, সেইখিনি চিন্তা চৰ্চাও নাই। এয়া অহংকাৰ নহয় জানো? প্ৰতিবাদ যদি নহয়, এটা কথা মনত ৰাখিব, প্ৰতিবাদ যদি নহয়, প্ৰতিবাদক দমন কৰি থকাৰ বাবে যদি মানুহে প্ৰতিবাদ কৰিবলৈ ভয় কৰে, মানুহ যদি মুখ হৈ পৰে, মানুহে যদি নিজৰ বাক স্বাধীনতাৰ ব্যৱহাৰ পাহৰি যায়, আৰু দেশৰ স্বাৰ্থত উচিত সময়ত যদি মানুহে মাত মাতিবলৈ পাহৰি যায়, তেনেহ'লে মনত ৰাখিব, আজি নীটত খেলি মেলি হোৱাৰ বাবে 21জন বা তাতোধিক ল'ৰা ছোৱালীয়ে নিজৰ জীৱন দিছে, বা কেইবা লাখ ল'ৰা ছোৱালীৰো জীৱনলৈ অন্ধকাৰ নামি আহিছে। কিন্তু কালি এই ঘটনা আপোনাৰ বা মোৰ ল'ৰা ছোৱালীৰ লগতো হ'ব পাৰে, আৰু তেতিয়া আমি কান্দি লাভ নাই। এই যে ভয় মাতিবলৈ, বা আমি যে এই কৰাপশ্যনবিলাকক যে গ্ৰহণ কৰিবলৈ শিকি পেলাইছোঁ, যে কৰাপশ্যন এটা স্বাভাৱিক বস্তু, কথাবোৰ এতিয়া তেনেকুৱা হৈছেগৈ। আগতে কৰাপশ্যন হৈছিলে, আগতে যেতিয়া কৰাপশ্যন হৈছিলে সেই কৰাপশ্যন এক্সপ'জ হৈছিলে, আৰু তাৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে মানুহে সমালোচনা কৰিছিলে, টিভিত সমালোচনা হৈছিলে, বাতৰি কাকতত সমালোচনা হৈছিলে, কৰাপশ্যন কৰা মানুহক ধিক্কাৰ দিছিলে। এই পৰিৱেশটো বেলেগ ধৰণৰ আছিলে। কিন্তু এতিয়া কি হৈছে, মানুহে সেই কৰাপশ্যনবিলাকক অতি সহজভাৱে গ্ৰহণ কৰা হৈছে, কৰাপশ্যনক এটা সাধাৰণ ঘটনা বুলি ল'বলৈ আৰম্ভ কৰিছে। এইটো এটা খুব ভয়ানক কথা, আৰু দেশ হিচাপে, এখন সমাজ হিচাপে, নাগৰিক সমাজ হিচাপে এয়া আমাৰ এক চূড়ান্ত বিফলতা। কথাটো মই আকৌ কৈছোঁ, এইটো চৰকাৰৰ কথা নহয়, এইটো দেশৰ কথা। যিখন দেশত আমি বসবাস কৰি আছোঁ, যিখন দেশত আমি টেক্স দিছোঁ আমাৰ কষ্টৰ পইচাই, যিখন দেশত দ্ৰুত গতিত মূল্যবৃদ্ধি হৈছে, আমাৰ পকেট খালী হৈ গৈ আছে, সেইখন দেশৰ সাধাৰণ নাগৰিকে অসীম কষ্ট স্বীকাৰ কৰাৰ পিছতো যদি এটা শিক্ষা ব্যৱস্থা এনেকৈ ধ্বংস হ'বলৈ দিয়া হয়, আৰু তাৰ পিছতো যদি সাধাৰণ নাগৰিকে নামাতে, তেনেহ'লে নিজৰ শিক্ষাৰ যিবিলাক চাৰ্টিফিকেট আছে বা তেওঁলোকৰ নম্বৰ যিবিলাক তালিকা আছে সেইবিলাক পেলাই দিয়ে ভাল। যদি আপোনাৰ আহৰিত শিক্ষাই যদি আপোনাৰ বিবেক জাগ্ৰত কৰিব নোৱাৰে, আৰু দেশৰ এনে এক সংকটৰ সময়ত যদি আপোনালোকে এষাৰ মাত মাতিব নোৱাৰে, তেনেহ'লে আৰু আপোনালোকৰ সুস্থ নাগৰিক হিচাপে পৰিচয় নাই। সোনম ৱাংচুকে কাৰ কাৰণে কৰিছে? আকৌ কৈছোঁ, তেওঁক কোনো প্ৰয়োজন নাছিলে,
তেওঁ নিজৰ ঘৰত কাপোৰ কানি লৈ শুই নেটফ্লিক্স চাই থাকিব পাৰিলেহেঁতেন। কিন্তু তাই দেলহিৰ গৰমত নাখাই নবৈ আজি মৃত্যুৰ সৈতে যুঁজা এটা পৰিস্থিতি আহি পৰিছে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে, দেশৰ ভৱিষ্যতৰ কাৰণে, আৰু অনাগত দিনত যাতে যিসকল ল'ৰা ছোৱালীয়ে অপৰিসীম কষ্ট কৰি অভিভাৱকে ধাৰ ঋণ লৈ পেলাই নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে যিবিলাক কষ্ট কৰিছে, সেই কষ্টবোৰ যাতে বিফলে নাযায় আৰু অসমৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যাতে সুস্থিৰ হৈ থাকে, তাৰ বাবে চিন্তা কৰি তেওঁ এই কামখিনি কৰিছে। তেনেকুৱা এজন মানুহ পোৱাটো কঠিন। ইমান গান্ধীবাদী, ইমান অহিংসুক ব্যক্তি এজনে ইমান এক কঠোৰ সিদ্ধান্ত লৈ দেশৰ হকে যুঁজ দি আছে, আৰু তেওঁ হৈ যদি আমি এই সময়ত থিয় নিদিওঁ, তেনেহ'লে মই পুনৰ কৈছোঁ যে এয়া এখন সমাজ হিচাপে আমাৰ এক চূড়ান্ত বিফলতা। গতিকে সোণম ৱাংচুকক একো নহওক সেই মনে প্ৰাণে কামনা কৰোঁ, কিন্তু তেওঁ যদি কিবা এটা হৈ যায় তেনেহ'লে আমাৰ শিক্ষিত সমাজৰ, তথাকথিত শিক্ষিত বুলি ক'ব লাগিব, এটা কাণতলীয়া স্বৰ হ'ব আৰু ভাৰতবৰ্ষৰ অধপতনৰ এক মাইলৰ খুঁটি হ'ব। আৰু মানুহবিলাকৰ এতিয়া এনেকুৱা হৈছে বা এনেকুৱা এটা ব্যৱস্থা গঢ়ি তোলা হৈছে য'ত নেকি আপুনি মাতিবলৈ ভয় কৰা হৈছে, ব্যৱস্থাটোৰ বিপক্ষে থিয় হ'বলৈ ভয় কৰা হৈছে। এই ব্যৱস্থাটো যে গঢ়ি উঠিছে, সেই ব্যৱস্থাটোৱে সঁচা অৰ্থত জানো কাৰোবাৰ ভাল কৰিব পাৰে? আপুনি যদি মাতিব নোৱাৰে এখন গণতান্ত্ৰিক দেশত, আপোনাৰ যদি বাক স্বাধীনতা হৰণ কৰা হৈছে, আপোনাক ভয় দেখুৱাইছে, ভীতি প্ৰদৰ্শন কৰা হৈছে, বা আপোনাক ইচ্ছা থাকি আপোনাৰ আপুনি মাতিব নোৱাৰা হৈছে, তেনেহ'লে আমি আচলতে এখন জেলত থকাৰ নিচিনা হৈছে। গতিকে এই বস্তুবোৰ বিষয়ে যদি আপুনি আজি নামাতে, তেনেহ'লে কালিলৈ আপোনাৰ লগত কিবা এটা হ'লেও কোনো মানুহে নামাতিব। আৰু সোণম ৱাংচুক এনেকুৱা এক ব্যক্তিত্ব যাৰ জীৱনৰ গতি যদি এই অনশনৰ পিছত স্তব্ধ হয়, তেনেহ'লে অকল ভাৰত বুলিয়ে নহয়, অকল ভাৰতৰ যুৱ সমাজ বুলিয়ে নহয়, উঠি অহা শিক্ষিত শ্ৰেণী বুলিয়ে নহয়, নীট পৰীক্ষাৰ্থীসকল বুলিয়ে নহয়, সমগ্ৰ বিশ্বত আমি যি একদম ডাংকা বুলি কওঁ নহয়, যে সাংস্কৃতিক দেশ, খুব আগৰণুৱা দেশ, সেই সকলো শেষ হৈ যাব। কাৰণ আমি ইতিমধ্যেই গম পাইছোঁ যে ভাৰতৰ স্খলিত গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত বৰ্তমানে সমগ্ৰ বিশ্বৰ চকু আছে। সেয়েহে আমাৰ মূল ব্যক্তিজন বিদেশলৈ গ'লে এতিয়া পোনপটীয়াকৈ প্ৰশ্ন কৰা হৈছে যে আপুনি প্ৰেছ মিট কিয় নিদিয়ে।